কি ও মৰমী চিনায়ং মানে হল গাহৰি মাংস 2025 আহি আছে মোৰ জান 2025 আহিছে গাহৰি মাংস খাম এই নতুন বছৰ আহি আছে গাহৰি মাংস খাম গাহৰি মাংস খালে আকৌ গোটেই বছৰ পাম ঐ বাবলু 2025 আহি আছে ন এতিয়া আকৌ গাহৰি মাংস চলিব নাই পুৰা সাংঘাতিক চলিব ডেঞ্জাৰাছ খাম এবাৰ কিন্তু গোটা এটা শেয়াৰ কৰি ল'ম তাৰপিছত আকৌ পুৰা সাংঘাতিকে দিম দে দেই বাপেকে 2025 মাংস খালে আকৌ গোটেই বছৰটোৱে মাংস খাই থাকিবি দেই ঐ বাবলু ময়ো ভাবিছো 2025 চনত যে নতুন বছৰ সোমাব নাই এতিয়া আকৌ ময়ো গাহৰিকে খাম গাহৰি মাংস খালে আকৌ গোটেই বছৰটো বোলে গাহৰি মাংস খাই পাবি সেইটো কাৰণে মই 2025 চনত জানুৱাৰী মাহত খাম দিয়া একে সেম কথা দেই সেম কথা মই সেইটো কথাই ভাবি আছিলো ক মজা মজা গোটেইকেইটা একে নিচিনা ভাবিলে মজা লাগে দেই কিন্তু আমাৰ পাপাই এবাৰ শেয়াৰ কৰিব বোলে জানুৱাৰীত তেতিয়াহ'লে লগতে খাম দেই আমিও একে লগত বহি জানুৱাৰীটোত পুৰা তামাম গাহৰি দিমগে দেই মজা মজা বঢ়িয়া লাগিব দেই ঐ বাবলু এটা কথা নহয় ঐ কি কথা ন হেই বোলে আমাৰ স্কুলত আজি বোলে নতুন কেইটা ল'ৰা আহিব নতুনকে ল'ৰা তেতিয়াহ'লে আৰু মজা লাগিব দেই গুড মৰ্নিং গোটেইকেইটা আহিছা থেংক ইউ বঢ়িয়া দেই মজা কথা গোটেইকেইটা আহিছ হেই নহয় বাবলু ছাৰ কওকচোন আজি আকৌ তহঁতৰ নতুন এটা ফ্ৰেণ্ড আহিছে নহয় হে নতুন ফ্ৰেণ্ড আজি নতুনকে এটা আমাৰ স্কুলত ল'ৰা এটা আহিছে তহঁতৰ ফ্ৰেণ্ড হ'ব ছাৰ হেই বয়ফ্ৰেণ্ড না হেই ডাইৰেক্ট ফ্ৰেণ্ড না ডাইৰেক্ট গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহয় হেই তহঁতৰ লগৰ ফ্ৰেণ্ড ছাৰ হেই মানে ডাইৰেক্ট আমাৰ ফ্ৰেণ্ড মানে আমাৰ লগৰ তহঁতৰ লগৰ ছাৰ অকমান চাই পাইছো পাছফালে লুকাই আছে লুকাই আছে মানে আজি নতুনকে আহিছে ল'ৰাটো সেইটো কাৰণে মানে অকমান লাজ কৰিছে আকৌ তহঁতক ছাৰ হেই কি বুলি কয় লাজ কৰি লাভ নাই নহয় এতিয়া আকৌ আগলৈ পঠিয়াই দিয়ক অনুমতি দি দিয়ক আমি চিনাকি হ'ম হেই কি বুলি কয় আগলৈ আহি দিয়ক পুতুকন নমস্কাৰ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী পুতুকন ফুকন আৰু মোৰ নামটো হ'ল পপিয়ামেন মোৰ নাম হ'ল টাকলু মোৰ নাম হৈকান্ত গগৈ নমস্কাৰ মোৰ নাম হ'ল বাবলু আৰু মই স্কুলৰ কেপ্টেইন তেতিয়াহ'লে মই বহিব পাৰিম নে তোমালোকৰ লগত পাৰিম মানে কি ডাইৰেক্ট বহিয়ে দে আৰু হেই কি বুলি কয় হেই পুতুকন আজি পৰা তোমাৰ লগৰ এই চাৰিটা দেই 1 নম্বৰত আছে আমাৰ বাবলু তাৰপিছত আছে 2 নম্বৰত টাকলু তাৰপিছত আছে 3 নম্বৰত আছে আমাৰ হৈকান্ত তাৰপিছত 4 নম্বৰত আছে আমাৰ পপিয়ামেন এইকেইটা তোমাৰ লগৰ দেই আজি পৰা ওকে ছাৰ থ্যাংক ইউ তেতিয়াহ'লে ক্লাছটো ষ্টাৰ্টে কৰি দিম দেই ছাৰ ষ্টাৰ্ট কৰি দিয়ক তেতিয়াহ'লে আজি নতুনকে অহা ল'ৰাটো পুতুকন তই কচোন A for কি হ'ব A for Android তাৰপিছত আকৌ B for কি হ'ব B for ছাৰ ব্লুটুথ তয়ো এটা বৰ সাংঘাতিক ল'ৰা দেই হে পুতুকন বৰ সাংঘাতিক ল'ৰা দেই তয়ো এটা A for Android B for ব্লুটুথ তেতিয়াহ'লে বাবলু কচোন C for কি হ'ব ছাৰ A for Android হয় তাৰপিছত B for ব্লুটুথ হয় তাৰপিছত C for চাৰ্জাৰ বৰ সাংঘাতিক ল'ৰা C for চাৰ্জাৰ তাৰপিছত আকৌ এতিয়া হেৰি তই কচোন কি বুলি কয় হৈকান্ত হে C for টো চাৰ্জাৰ হ'ল এতিয়া D for কি হ'ব ছাৰ নিচে জোক D for ডিসপ্লে এইটো এটা বৰ সাংঘাতিক দেই হে তয়ো সাংঘাতিক D for ডিসপ্লে তাৰপিছত আকৌ আমাৰ টাকলু কচোন তই হে E for কি হ'ব ছাৰ E for ইমেইল তহঁতে গোটেইকেইটা আকৌ মোবাইলৰে উলিয়ালি যে হে মোবাইলৰে উলিয়ালি গোটেইকেইটা E for ইমেইল C for চাৰ্জাৰ D for ডিসপ্লে A for কি হয় A for এণ্ড্ৰইড তাৰপিছত আকৌ B for কি ব্লুটুথ তহঁতে আকৌ বৰ সাংঘাতিক ওলালিচোন দেই তাৰপিছত আকৌ পপিয়ামেন কচোন হে F for কি হ'ব ছাৰ F for ফাইল মেনেজাৰ তহঁতে আকৌ গোটেইকেইটা লোৱা গোটেইকেইটা লোৱা মোবাইলৰে কৈ দিলি ন মোবাইলৰে কৈ দিলি গোটেইকেইটা মানে ডিজিটেল জামানা লোৱা ন ডিজিটেল জামানা আকৌ F for কি ক'লি পপিয়ামেন F for কি ফাইল মেনেজাৰ কি ক'ম আৰু তহঁতক F for ফাইল মেনেজাৰ তেতিয়াহ'লে ভাল কথা দেই তহঁতিয়ে জানো আৰু দেই মজা সেইটোও হয় কিন্তু তাৰপাছত আকৌ G for কি হ'ব G for গুগল আকৌ G for গুগল গোটেইকেইটা মানে মোবাইলৰে কৈ আছ এতিয়া গোটেইকেইটা মোবাইলৰে ক'লি এতিয়া আকৌ মোবাইলৰে কৈ আছ মানে G for গুগল সেইটোও হয় তাৰপিছত আকৌ H for কি হ'ব বাবলু কচোন H for কি হ'ব ছাৰ H for হাইটেক্স আগত না কিপেড মোবাইল হাইটেক্স H for হাইটেক্স তাৰপিছত আকৌ হেই হৈকান্ত ক H for যদি হাইটেক্স হ'ল তাৰপিছত I for কি হ'ব I for আইফোন তাৰপিছত J for কি হ'ব টাকলু ক ছাৰ J for जिंदगी झंड मतलब तुम हिंदी में बोल दिया जिंदगी झंड मतलब क्या हुआ रे ছাৰ मतलब हुआ जिंदगी झंड मतलब গোটেইকেইটা মোবাইলৰে আছে নহয় সেইটো কাৰণে মানে মোবাইল চাই জিন্দগী ঝंड হয় দেই টাকলু তই ঠিকেই ক'লি হয় কথাটো গোটেইকেইটা যদি মোবাইলৰে হ'ব তেতিয়াহ'লে তোৰ জিন্দগী ঝंड মজা কথা ক'লি হয় J for জিন্দগী ঝंड মজা তেতিয়াহ'লে জিন্দগী ঝंड হ'বলৈ তহঁতি মোবাইল বেছিকৈ নেচাবি আজি তেতিয়াহ'লে স্কুলটো ছুটি দি দিছোঁ আৰু অসমৰ ৰাইজক কিবা কবি যদি কৈ ল মোৰ ফালৰ পৰা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দে মোৰ ফালৰ পৰা বেল আইকন নটিফিকেশ্যনটো বজাই দিয়ক আৰু নেক্সট ভিডিঅ' পাবলৈ নতুন আহি আছে বেল আইকন নটিফিকেশ্যনটো অল কৰি থৈ দিয়ক ফাৰ্ষ্ট ভিডিঅ'টো
ফালৰ পৰা ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবচোন মই আজি নতুনকৈ আহিছো আৰু আপোনালোকে ভিডিঅ'বোৰ চিৰিয়াছলি নল'বা দেই এন্টাৰটেইনমেন্ট কাৰণেহে বনোৱা হৈছে আৰু আপোনালোকে চিৰিয়াছলি নল'বা আৰু কমেন্ট কৰি জনাবচোন ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু নেক্সট ভিডিঅ' পাবলৈ বেল আইকন নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক তেতিয়াহ'লে সবকে জয় আই অসম